Hello, welcome to my YouTube channel. TERON স্বাগতম জনালো। ফাইনালি মই 5 দিন আজিবা 5 দিন হৈছে মই ৰানিং প্ৰেক্টিছ কৰা আহিবলগীয়া অসম পুলিচ আৰু আসাম ফৰেষ্টৰ কাৰণে ৰানিং প্ৰিপাৰেচন অলপ লাগি আছো যেটো কামত আহো কিন্তু হেতু কামত কৰিব পৰা নাই আৰু লং জাপটো মই বিশেষকৈ মাৰিবলৈ চেষ্টা কৰি কিন্তু ইয়াত পানী হৈ আছে একদিন পুৰা বৰষুণ দি আছে তাহত গেলি আছে জাগাবোৰ আৰু ৰানিং কৰিছো ৰানিং 10 পাক মাইছো জেনে তনে বন্ধুসকল এনেকৈ কৈ মই লাহে লাহে কৈ 10 পাক কমপ্লিট কৰি দিলো আৰু মোৰ লগৰজনে পিছলৈ সি টানি মাৰিলে সি মই নোৱাৰিছো আৰু ইমান ভাগৰ আৰু টানিবও পৰা নাই ইমান দিন গেপ দি পেলাই ৰানিং কৰিছো কতনো এনেকা নহব সেইকাৰণেতো একো নাই আৰু দিন আছে 5 মাহ পুৰা গেপ দিয়া হৈছিল যে সেইকাৰণে ৰানিং কৰিব বহুত প্ৰবলেম হৈছে ৰানিং কৰিব পৰা নাই জেনে তেনে একদম ফেফাই ফুফাই ৰানিং কৰিছো কমপ্লিট কৰিছো আৰু আগতে মই য'ত ৰানিং কৰিব যাম এখন ফিল্ড তাত যোৱা নাই কিহকাৰে মোৰ প্ৰবলেম এটা চলি আছে সেইটো প্ৰবলেম মই এক্সট্ৰাকে কম আৰু ওচৰতে থকা আহলগুৰি আঞ্চলিক খেলপথাৰখনত মই ইয়াত ৰানিং কৰিব আহিলোঁ ইয়াতো বহুত প্ৰেক্টিছ কৰে ইয়াত তাৰপিছত এইটো লং জাম্প ইমান বহুত পানী হৈ আছে পানী আৰু ইফালে ইয়াত ফুটবল খেল চলি থাকে কেতিয়াবা হ'বহি আৰু বেছি দিন নাই ফুটবল খেল আৰু আপোনালোকেও প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়ক যোনে যোনে ভাবিছে এপ্লাইটো হওক তাৰপিছত আমি ৰানিং প্ৰেক্টিছ কৰিম সেইবিলাক ভাবি থাকিলে নহ'ব আৰু জানিছে নহয় কেনেকুৱা কাট অফ যায় মই ভাবি আছোঁ এবাৰ কিবা এটা কৰি হ'লেও মই এবাৰ লিষ্টত নাম আনিব লাগিব সেইকাৰণে মই চেষ্টা কৰিছোঁ আৰু মনে বলে নোৱাৰিলেও কিছুমান কাম কৰিব নোৱাৰোঁ যেনে মোৰ কঁকালৰ বিষ ভৰি আঁঠু সেই কিবা আজিকালি বাহানা বহুত ওলাই গৈছে মানে এলাহ লগা হয় কোনোবা সময়ত জোচ থাকে কোনোবা সময়ত নাথাকে তেনেকুৱা মানে মই আপোনালোকে ৰানিং কৰা প্ৰেক্টিছ কৰক এইটো এয়া আছে ফিল্ড বহুত জংঘল হৈ গৈছে বিশেষকৈ যিসকলে SSC ভাল মাৰ্ক পাই থৈ দিছে সেইকেইটাক কৈছোঁ দাদাহঁত বা ভাইটিহঁত তোমালোকে ভালকৈ ৰানিংটো প্ৰেক্টিছ কৰা কিছুমানে বিৰাট সহজ বুলি ভাবে কিন্তু যিবোৰ যোৱাবাৰ অসম পুলিচত ৰখি অহা ল'ৰা ছোৱালীয়ে তাত ৰানিং ভাল কৰিব পৰা নাই ৰখি অহা নাই ৰিজেক্ট হৈ আহিছে সেইকাৰণে কৈছোঁ দাদা বা ভাইটিসকল ভণ্টিসকল বাইদেউসকল আপোনালোকে ভালকৈ কৰক আৰু সেইবিলাক সুযোগ প্ৰতি বছৰে নাহে ইয়াত নন ষ্টপ ইয়াত প্ৰেক্টিছ কৰা ল'ৰা ছোৱালী ইয়াত ভৰি থাকে আৰু যাৰ যি ইচ্ছা যেইটা বজাত আহে একো আপত্তি নাই কোনো ইয়াত কোনো ক'ব নোৱাৰে আৰু সেইকাৰণে আমিও 9টা 10টাত সেইটো টাইম আমি ফিক্স কৰি লৈছোঁ আৰু ৰাতিপুৱা নাহোঁ ৰাতিপুৱা বহুত এলাহ লাগে সেইকাৰণে 9টা 10টাত আমি ফিক্স কৰি লৈছোঁ আৰু এতিয়া বৰ্তমান ৰানিং চানিং কৰিলোঁ গতিকে স্পিনডালো আপোনালোকে মাৰিব পাৰে এইটো বহুত ভাল এক্সাৰচাইজ আৰু যিবিলাক পেট ওলাই গৈছে তেখেতেও এইটো মাৰিব পাৰে